মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, এই শ্লোগান দিয়া ব্যক্তি এজনে আছিল। এইটো হ'ল জুবিন দা। জুবিন দা আৰু আমাৰ মাজত নাই। জুবিন দাৰ মৃত্যু সঠিক তদন্ত হ'ব লাগে। সঠিক তদন্ত হৈ দোষীক কঠোৰতম শাস্তি দিব লাগে। জুবিন দা অবিহনে আমাৰ অসমখন আধৰুৱা। জুবিন দা আমাৰ অসমৰ সম্পদ হয়, কেৱল ছিংগাৰ নহয়, অসমৰ সম্পদ হয়। যেনেকৈ এশিঙীয়া গড়ৰ বাবে অসম বিখ্যাত, ঠিক তেনেকুৱাই জুবিন দাৰ বাবে অসম বিখ্যাত। জুবিন দা অবিহনে এইখন অসম আধৰুৱা। জুবিন দা এনেকুৱা সম্পদ, যি সম্পদ আমাৰ যুৱ প্ৰজন্মৰ ইমোশ্যন হয়। জুবিন দাৰ মৃত্যুৰ সঠিক তদন্ত হ'ব লাগে, CBI তদন্ত হ'ব লাগে। জুবিন দা অবিহনে আমি কি কৰিম? জুবিন দা আমাৰ ইমোশ্যন হয়। জুবিন দা কেৱল এজন ছিংগাৰ নহয়, জুবিন দা এজন অসমৰ সম্পদ। জুবিন দাৰ মৃত্যু সঠিক তদন্ত হ'ব লাগে আৰু দোষীক কঠোৰতম শাস্তি দিব লাগে। এইটো জুবিন দাৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যু হয়। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই অনুৰোধ কৰিম, যাতে জুবিন গাৰ্গৰ মৃত্যুক সঠিক তদন্ত কৰি দোষীক কঠোৰতম শাস্তি দিয়ে। এইটো আমি আপোনাৰ ওচৰত ন্যায় বিচাৰিছোঁ। আৰু জুবিন গাৰ্গৰ মৃত্যু এক ৰহস্যজনক মৃত্যু। জুবিন গাৰ্গ আমাৰ অসমৰ সম্পদ হয়, কেৱল এজন ছিংগাৰ নহয়। জুবিন গাৰ্গ আমাৰ অসমৰ সম্পদ, আমাৰ যুৱ প্ৰজন্মৰ ইমোশ্যন হয়। আপোনালোকক আমি এটাই অনুৰোধ জনাম যে আপোনালোকে সঠিক তদন্ত কৰক। জুবিন দাৰ মৃত্যুৰ ৰহস্য আছে, নিশ্চয় তদন্ত হ'ব লাগে, CBI তদন্ত হ'ব লাগে। ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক, লাইক কৰক আৰু ফ'ল' কৰিবলৈ নাপাহৰিব, যাতে ভিডিঅ'টো বেলেগৰ ওচৰত যায়।